মা মই স্কুললৈ যাওঁ কোনো দৰকাৰ নাই স্কুল যাবলৈ কিন্তু কিয় মা মই কৈছো নহয় স্কুল যাব নালাগে বুলি সেইবোৰ কৰিব নাজানো স্কুল গৈ কি লাভ মা মই যাওঁ দীপ তুমি ওলালাই নেকি দীপ তোমাৰ ক্লাছ আজি নহ'বই কাইলৈৰ পৰা ভালকৈ কৰিবা দেই হ'ব বাৰু দেৰি হ'ব নহ'লে মই যাওঁ এতিয়া যোৱা শিখা শিখা আপুনি কাক মাতিছে তাইক আমি স্কুল নপঠাৰ কাৰণে তাই আজি মনে মনে স্কুল গ'লগৈ তুমি এইবোৰ কি কথা কৈছা তুমিহে তাইক স্কুল নপঠোৱা আমাৰ ঘৰত তিনিজনেই মানুহ তুমি শিখা আৰু মই দীপটো ঘৰত নাথাকি আৰু মইতো দিনটোলৈ অফিচলৈ ওলাইয়ে যাওঁ তুমিহে ঘৰত থাকা ছোৱালীজনী স্কুল যাব খোজে কিন্তু তুমিহে তাইক যাবলৈ নিদিয়া নহয় মানে কি নহয় মানে যোৱা ইয়াৰ পৰা শিখা আহিলি তই দেউতা যা মুখ হাতখন ধুই লগৈ হ'ব দেউতা মই যাওঁ তুমি বহা দেউতা তুমি ভাত খালানে খালো দে তই খালি নে দেউতা খালো শিখা তই আজি কাক সুধি স্কুল গৈছিলি হয়নে শিখা তই বোলা যে মাৰক নোখেদাকে স্কুল গৈছিলি দেউতা কাৰণ আজি মোৰ দেৰি হৈ গ'ল সেইকাৰণে মই মাক নুসুধাকৈ স্কুল গ'লোঁ ভালেই কৰিলি দে অকল দেৰি হ'লেই নহয় দেৰি নহ'লেও তই কাকো নুসুধাকৈ যাবি মানে দেউতা তুমি কি ক'ব খুজিছা মই একো বুজি পোৱা নাই মানে মই ক'ব খুজিছোঁ যে আমাৰ ঘৰত তিনিটাই মানুহ মইতো দিনটো অফিচলৈ ওলাই যাওঁৱেই ঘৰত মাৰেহে থাকে আৰু মায়ে তোক স্কুল যাব নিদিয়ে মা মই গৈ আছো তুমি আহিবা নেকি কিন্তু তোমাৰ পৰীক্ষা আমাৰ পৰীক্ষা শেষ কি আমিচোন তোমাৰ পৰীক্ষাৰ কথা গমেই নাপাওঁ কিয় শিখা বাই নাই কোৱা নাই তাইটো ৰিজাল্ট ভাল কৰিব নোৱাৰি বাৰু বাদ দিয়া তুমি কেতিয়া আহিবা বাৰু মই কাইলৈ গৈ আছো হ'ব দিয়া এতিয়া ৰাখো বাই মা মা মই আহিলোঁ ভাইটি তই বা তইতো আহিম বুলি এটা ফোন কৰিব পাৰ মইতো ফোন কৰিছিলোঁ কালৈ ফোন কৰিছিলি মালৈ নে দেউতালৈ মালৈ কৰিছিলোঁ মায়ে তোক কোৱা নাই নেকি নাই কোৱা বাৰু বাদ দে কিমান দিন থাকিবি তই এইবাৰ এমাহমান থাকিম চাগে তুমি আহিলা মা মই আহি পোৱা বহুত সময়ে হ'ল দেউতা পৰীক্ষা মোৰ শেষ পৰীক্ষা শেষেই হ'ল আমি গমেই নাপালোঁ আপোনাৰ মৰমৰ শিখাই নক'লেই মা মই কাপোৰ কানিকেইটা সলাই লওঁগৈ শিখা মায়ে কোৱা কথাটো সঁচা নে মানে মই তই মাৰক নকলি নাই মোকতো ক'ব পাৰ তই এবাৰ তই ভাল ৰিজাল্ট কৰিব পাৰিবি জানো সেইকাৰণে ঘৰৰ কথাটো নকলি মা মই ভাল ৰিজাল্ট কৰিব নোৱাৰোঁ কিন্তু ভাইটিয়ে জানো পাৰিব পাৰিব সি ভাল ৰিজাল্ট কৰিব পাৰিব এজনী মই দীপৰ লগত কথা পাতিবই নাপালোঁ দীপ দীপ তই আগতে বাহিৰলৈ ওলাই আছোন তই আছোন ভিতৰলৈ আহ তই অকলে আহিলি যে
বাকী বিকি ৰশ্মি পলাশ ইহঁতবোৰ ক'লে গ'ল সিহঁতক মই লগেই নাপালোঁ ৰিজাল্ট দিবই হ'ল আৰু 2টা দিনহে আছে সিহঁতে চাগে ভয় খাইছে সেইকাৰণে ঘৰৰ পৰা ওলোৱা নাই হ'ব পাৰে দে পিছে তোৰ শিক্ষা ভয় লাগিছেনে নাই কৈছহেনে মোৰ যে তামাম ভয় লাগিছে তোৰ লগত ভাইটি আহিছে অঁ আহিছে ভাইটিৰ লগত চিনাকি কৰাই দিবি আকৌ কিয় নিদিম ৰ ভাইটি অ' ভাইটি অঁ কি হ'লনো হেৰ' ইমান খং কৰনে চাওঁ এইফালে আছোন কি হ'লনো ক এওঁ কোন সেইকাৰণেইতো মাতিছোঁ তাইৰ লগত চিনাকি কৰাই দিবলৈ এয়া মোৰ লগৰ ৰূপজ্যোতি এয়া মোৰ মৰমৰ ভাইটি তোমাৰ নামটো দীপজ্যোতি হাজৰিকা বা শিখা তহঁতৰ নাম দেখোন মিলাই ৰাখিছে দেই বাৰু তহঁতে কথা পাতচোন মই চাহ বনাওঁগৈ নালাগে শিখা চাহ নাখাওঁ মোৰ দেৰি হৈছে দে মই এতিয়া গৈ বাৰু যা পিছত আহিবি কিন্তু হ'ব দে মই দীপ বহা তোৰ বান্ধৱীজনী কিন্তু মোৰ বহুত ভাল লাগিছে দেই ইছ দীপ তোমাৰ ৰিজাল্ট কেতিয়া দিব 31 তাৰিখে দিব মা আজি কেই তাৰিখ আজি 24 তাৰিখ বাৰু বাদ দিয়া তোমাৰ ৰিজাল্টৰ দিনা দেউতা আৰু মই তোমাৰ স্কুললৈ যাম কিন্তু মা কোনো কিন্তু নাই তোমাৰ ৰিজাল্ট আনিবলৈ আমি যাম তুমি যাব নালাগে মা তুমি মোৰ ৰিজাল্ট আনিবগৈ লাজ নাপালেই হ'ল আৰু মোৰ ৰিজাল্টটো এনেও বেয়া হ'ব মা অ' মা অলপ এফালে আহাচোন কি হ'ল ইমান চিঞৰি আছা যে মা, মোক টকা 1000 লাগে কি কৰানো দিবানে নিদিয়া সেইটো কোৱা অ' মা মোক টকা 500 লাগিছিল ক'ৰ পৰা দিম দীপ তুমি ৰখা মই ভিতৰৰ পৰা আহোঁ শিখাবা তোক 500 টকা কিয় লাগে ভাইটি মোৰ কেইখনমান কিতাপ আৰু কেইখনমান বহি কিনিব লগা আছে অঁ দিয়া এয়া লোৱা 500 টকা তোৰ যিমানবোৰ কিতাপ বহি কিনিবলগীয়া আছিল তই কিনি ল'বি কিন্তু ভাইটি এই কোনো কিন্তু নাই তই লচোন দীপ তোমাক কিমান টকা লাগে মানে মা তুমি কি ক'ব খুজিছা তোমাক কিমান টকা লাগে তোমাক যদি 500 টকা লাগে তেন্তে মোক 500 টকা ঘূৰাই দিয়া পইচাকেইটা দি পানীত পেলোৱাহে হ'ব কিন্তু মা তাইক কিতাপ বহি কিনিবলৈহে পইচা বিচাৰিছে মই বিচাৰোঁতে তুমি 1000 টকা উলিয়াই দিলা কিন্তু শিখাবাই বিচাৰোঁতে তুমি টকা 500 দিব নোৱাৰিলা মই যেনেকুৱা তোমাৰ বাবে শিখাব তেনেকুৱা নহয় জানো তাইক পইচা লাগে এটকা টকাও নহয় 500 টকা নিদিওঁ 1 টকাও নিদিওঁ আজি ইহঁতৰ ৰিজাল্ট দিব নহয় ময়ো শুনিছোঁ আজি ৰিজাল্ট দিব বুলি শিখাই আমাৰ পৰীক্ষা সময় নকলেই নহয় তাইৰ ৰিজাল্ট যে বেয়া হ'ব খাটাং তাইৰ কথা বাদ দিয়ক মই দীপৰ আগত এদিন কৈছিলোঁ ৰিজাল্ট আনিবলৈ আমিয়ে যাম আজি আপোনাৰ অফিচ বন্ধ নহয় তাৰ স্কুলৰ মাষ্টৰ কেইজনকো লগ কৰিব লাগে ঠিক আছে ওলাবা দিয়া যাম বাৰু তুমি ওলাই আহাচোন মই গাড়ীখন উলিয়াওঁগৈ হেৰা আহাহে ব'লক ক'ত যোৱানো স্কুলৰ পৰা আহোঁ অঁ ভালেই হ'ল দিয়া আহোঁতে আমাৰ স্কুলত সোমাই পেলাই মোৰ ৰিজাল্টটো লৈ আহিব পাৰিবা কোনো দৰকাৰ নাই তই পৰীক্ষা দিওঁতে আমি গমেই নাপালোঁ এতিয়া তোৰ ৰিজাল্ট আনিবলৈ আমি যাম ৰিজাল্ট আনিব গৈ আমি লাজ পোৱাহে হ'ব হেৰা আহাহে হে প্ৰভু মোক কিয় ইমান শাস্তি দি আছা প্ৰতিটো কথাতে মোক মায়ে বেয়া ব্যৱহাৰ কৰে আৰু এতিয়া দেউতায়ো মোক বেয়া ব্যৱহাৰ কৰে মই পৰীক্ষাৰ কথা নকলোৱে সেইকাৰণে মোৰ ৰিজাল্ট আনিব নালাগে মোৰ ৰিজাল্ট আনিব যাব ময়ো নাযাওঁ মোৰ ৰিজাল্ট আনিবলৈ ময়ো নাযাওঁ মইতো ভবাই নাই তাই যে ইমান ভাল ৰিজাল্ট কৰিব বুলি শিখা অ শিখা বাইদেউ মা দেউতা ক'লৈ গ'ল মা দেউতাই ভাইটিৰ ৰিজাল্ট আনিব গৈছে আৰু তোমাৰ ৰিজাল্ট দিবলৈ কোন গৈছে মই গৈছিলোঁ নহয় কেনেকুৱা ৰিজাল্ট বেয়া বাইদেউ আপুনিচোন
মই শিখা মই যাওঁ বাইদেউ আপুনি কাৰ লগত যাব মই অকলে যাম তাই যাব বিচাৰিছে যাওক দিয়া হেল্ল' আপুনি বহক দীপৰ ৰিজাল্ট আনিব গৈছিল নহয় দিয়ক মিঠাই ভাইটি পাছ কৰিলে দেউতা তুমি খালী হাতেৰে কিয় আহিছা শিখা তই মিঠাই খাবি বাৰু আগতে দীপক মাতিছো বুলি কচোন ভাইটি ভাইটি আপোনাক বহুত দুখ দিলে বেছিকৈ মাকে প্ৰতিটো কথাতে বেয়া ব্যৱহাৰ 500 টকা এটা বিচাৰোঁতে তাইক নাই বুলি ক'লে কিন্তু দীপে 1000 টকা এটা বিচাৰোঁতে তাক উলিয়াই দিলে দীপেনো কি ভাল ৰিজাল্ট কৰিলে শিখাই কিন্তু বহুত ভাল ৰিজাল্ট কৰিলে বাইদেউ কওকচোন তাই ৰিজাল্ট তাই ফাৰ্ষ্ট ডিভিজন দুটাত লেটাৰ লৈছে কি তেন্তে পৰীক্ষা সময়ত তাই আমাক কিয় নকয় পৰীক্ষা সময়ত নোকোৱা কথা তাই ৰশ্মিয়ে মোক ক'লে এদিন তাই কৈছে তাই বোলে স্কুল যাওঁতে মাকে তাইক যাবই নিদিলে এইকাৰণে পিছদিনাখন তাই কাপোৰ নুখুধাকে স্কুল গৈছিল মা তোমালোকে আগতে কিয় নকৰা যে ভাইটিয়ে পাছ কৰা নাই আমি বৰ লাজ পাইছোঁ দীপ দীপ আজি মই বহুত লাজ পাইছোঁ দীপ আমি বাৰু তোমাক কি নিদিয়াকে আছিলোঁ যি খুজিছিলোঁ আমি তাকে দিছিলোঁ তাৰ পাছতে তুমি শিখা মানে দেখিছা তাই ফাৰ্ষ্ট ডিভিজনত লেটাৰ লৈছে কি মই পাছ কৰিছো শিখা তুমি পাছ কৰিছা মা দেখিছা মই পাছ কৰিলো মই স্কুললৈ গৈ একো ভাল ৰিজাল্ট কৰিব নোৱাৰো বুলি কৈছিলা নহয় আৰু পৰীক্ষাৰ কথা নোকোৱাৰ কাৰণে দেউতাই মোক বেয়া ব্যৱহাৰ কৰিছিল নকবি এইবোৰ কথা কৈ লাজ নিদিবি আৰু তোক আমি বহুত ভুল বুজিছিলোঁ শিখা তোক আমি ভুল বুজি আছিলোঁ তই বেয়া পাই নাথাকিবি আমাক হ'ব দেউতা তোমালোকক জানো মই বেয়া পাই থাকিব পাৰো দীপ তই মন মাৰি নাথাকিবি তই ভাল ৰিজাল্ট কৰিব পাৰিবিতো বা মই কেতিয়াও ভাল ৰিজাল্ট কৰিব নোৱাৰো বা তেনেকে কৈছা দীপ তুমি ভাল ৰিজাল্ট কৰিব পাৰিবা দীপ আমি তোমাক আকৌ পৰীক্ষা দিব দিম সঁচাকে নে মা সঁচাকে আকৌ কিন্তু এটা কথা কিন্তু কি কথা দেউতা মই তোমালোকৰ সকলো কথা শুনিবলৈ ৰাজি আছো কি কথা জান তই আমাৰ ইয়াতে থাকি পঢ়া শুনা কৰিব লাগিব কিন্তু কোনো কিন্তু নাই সি যদি আমাৰ ইয়াতে থাকি পঢ়ে শিখাই অকণ টকা দিব পাৰিব ভালে হ'ল দিয়া মোৰ কাজিয়া দেখিবলৈ লগ এটা হ'ল শিখা মই এতিয়া যাওঁ দেই বাইদেউ মোৰ ভুল হৈ গ'ল আগলৈ এনেকুৱা কাম মই কেতিয়াও নকৰোঁ মই এতিয়া উপলব্ধি কৰিছোঁ বাইদেউ বেয়া চেয়া নাপাব আৰু মই কাইলৈ স্কুললৈ যাম ঠিক আছে তেনেহ'লে যাবা মই যাওঁ দীপ তই আহিলি তই ভাল ৰিজাল্ট কৰিব পাৰিবি জানো নোৱাৰো সেইকাৰণেতো কোৱা মা মই ভাল ৰিজাল্ট কৰিব নোৱাৰো কিন্তু ভাইটিয়ে জানো পাৰিব ঠিক আছে তুমি কৈছে যদি মই যাবই তুমি বাইদেউ ভিতৰলৈ আহক বুলি ক'বা তুমি কোৱা বাইদেউ মই গৈছিলো নহয় কেনেকুৱা কেনেকুৱা ৰিজাল্ট কিন্তু দীপে 1000 টকা এটা বিচাৰোঁতে তাইক দি দিলে দীপে 1000 টকা এটা বিচাৰোঁতে উলিয়াই দিলে দীপে 1000 টকা এটা বিচাৰোঁতে তাক উলিয়াই দিলে কোৱা কি ক'লে কি তেন্তে তাই পৰীক্ষাৰ সময়ত আমাক কিয় নক'লে কি তেন্তে পৰীক্ষাৰ সময়ত তাই আমাক কিয় নক'লে কোৱা পৰীক্ষা সময়ত নোকোৱা কথা পৰীক্ষাৰ সময়ত নোকোৱা কথাটো তাইৰ বান্ধৱী ৰশ্মিয়ে মোক কৈছে শিখা মই এতিয়া যাওঁ দেই আহিটো মাৰি দিয়াচোন আউটো মাৰি দিয়া আহিও কি আছে ৰে তই কিয় মানুহ পইচা লৈছ মই চব লৈ আছো ক'ব লাগে শিখা তোক আমি বহুত ভুল বুজি আছিলোঁ তই এইফালে আছো গুচি গলি